हेलो एवरीवन সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনালো আৰু আজি মই এতিয়া যাবলৈ ওলাইছো গৰখীয়া থানলৈ আমাৰ গাঁৱত এখন গৰখীয়া থান আছে আৰু প্ৰতি বছৰে তাতে গৰখীয়া ভোজ খোৱা হয় মোৰ বিয়া হৈ আহে গাঁওখনত 3 বছৰ হৈ গ'ল কিন্তু মই এই ভোজ এবাৰো পোৱা নাই মানে কি হিটো সময়তে মই মাৰ ঘৰলৈ যাওঁ আৰু এনেকুৱা বহুত অসুবিধা কিছুমান আহিছিলে সেই কাৰণে যাব পৰা নাছিলো আৰু ফাইনালি এই বছৰ পাইছো আৰু এতিয়া মই তাত যাম সাকি জ্বলা আহিম তাতে মোৰ লগত আছে চুম্পি আৰু মই গৈ আছো চুম্পিয়ে অলৰেডি সাকি বন্তি জ্বলাই আহিলে আকৌ এবাৰ আহিছে মোৰ লগত যাবলৈ গৈ আছো এতিয়া ঘৰৰ পৰা বহুত বেছি দূৰত নহয় ওচৰতে হয় খুচকাৰিয়ে যাব পাৰি আৰু আপোনালোকেও তাতে মোৰ লগতে একেলগে হেৱাল এভাগি লৈ ল'ব নহয় জানো তেতিয়া হলে বলক যাও আৰু একেবাৰে তাতে থানত গৈহে আপোনালোকক লগ পাম অলপ দেখুৱাম সবে সকলোৱে সাকে সাকি বন্তি জ্বলাইছে আৰু খুব ধুনীয়া পৰিবেশ এটা নিশ্চয় তাত হৈ আছে সাকে আগে পিছেতো গৈ পোৱা নাই কেনেকুৱা কি হৈ আছে হে আজি আপোনালোকক দেখুৱাম মই এতিয়া গৰখীয়া থানলৈ আহি পালো আৰু আপোনালোকক জনাও যে এই থানখন মৰাণত আছে আৰু মৰাণৰ ফটিকাছোৱা নেপালী গাঁৱত এই থানখনৰ প্ৰতিষ্ঠা দিৱস প্ৰতি বছৰে ফাগুৱাত পতা হয় আৰু গৰখীয়া ভোজৰ দিনাখন এই থানখনলৈ দূৰ দূৰণিৰ লোকসকল আহে আৰু আজিও আহিছে ইতিমধ্যে ইয়াত বহু লোকে বন্তি জ্বলাই নিজৰ মনোকামনা পূৰণৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলে আৰু লগতে ময়ো কৰিলো এতিয়া আপোনালোকক থানৰ বাহিৰৰ পৰিৱেশখিনি অলপমান দেখুৱাম ভিতৰত এনেকৈ সাকি জ্বলোৱা হোৱাৰ পিছত বাহিৰলৈ ওলাই আহিলো আৰু বাহিৰতো এনেকৈ সাকি জ্বলাব পাৰি ইয়াতো সাকি জ্বলাইছে বহুতে আৰু ইয়াতে দেখিছে এয়া ফলমূলবোৰ কাটি আছে বহুতে হৰাই দিছে এয়া এটা খুব ধুনীয়া সুন্দৰ পৰিৱেশ ইয়াতে সকলোৱে পাচলি কাটি আছে মই তালে আহিছো আৰু আপোনালোকক দেখুৱাম ইয়াত কি কি ৰান্ধি আছে এয়া হাঁহ মাংস হল দালি আৰু এয়া কিহৰ চব্জি নিৰামিষ চব্জি ন আৰু এয়া আকৌ হাঁহৰ মাংসই বনাই আছে ৰং দেখিছে না কিমান ধুনীয়া ৰং আৰু এয়া খাচী মাংস বনাই আছে আজি খোৱাহে কথা ভোজৰ দিন একদম ভুগালি হৈ গৈছেগে এয়া এখন পথাৰ থানখন একদম পথাৰৰ ওচৰতে আছে আৰু গোটেই পথাৰখন দেখিছেনে কিমান মানুহ ইমান ভৰি পৰিছে আৰু বহুত দূৰৰ পৰা ইয়ালে মানুহ আহে আৰু সকলোৱে ইয়াত নিজৰ মনৰ আশাবোৰ পূৰা হ'ব কাৰণে কিছুমান মানে এনে প্ৰাৰ্থনা কৰে সেৱা জনায় আৰু প্ৰতি বছৰ এনেকৈ কোনোবাই হাঁহ দিম বুলি কয় হাঁহ দিয়ে শৰাই দিয়ে ঠিক তেনেকুৱা আৰু ইয়াতে ভাল লাগিছে আৰু মোৰ লগত এই আমাৰ খুৰী আছে আগৰ এটা ভিডিঅ'ত মই খুৰীক দেখুৱাইছোঁ আপোনালোকক আমাৰ খুৰী আছে মোৰ লগত আছে একদম বনাই আছে ইফালে মাৰি গৈ আছে ন মানে সফা কৰিছো আৰু এতিয়া আৰু এটা মানে সফা কৰিবলৈ লৈছো এতিয়া দুটা হ'লেই এয়া চবে এটা হাঁহে লৈ আছে একদম কোনোবাই কুচতেই লৈছে কিমান ধুনীয়াকৈ লৈছে চাওকচোন কুচতেই ধুনীয়াকৈ লৈছে সফাটো কিমান মজা কৰিছে এইটো খোৱা বস্তুটো অলপ সফাটো ভাল কৰিব লাগে চবে ইয়াত এটা হাঁহ লৈহে বহি আছে এই হাঁহ কটাটো দেখাওক আৰু এইফালে হাঁহ কাটি আছে মই জানিব পৰা মতে এইবাৰ ইয়াত ৬৬টা হাঁহ আজিৰ দিনটোত গৰখীয়া ভোজলৈ বুলি কোনো লোকে
দিছে আৰু ইয়াৰ পৰম্পৰা অনুসৰি প্ৰথমতে হাঁহ মৰাৰ আগত বগা ৰঙৰ হাঁহহে মাৰি লয়। চাহ খাইছে? শুনি পাইছে? কি শুনিছে? চাহ খাইছে? চিনিও পোৱা নাই? অঁ হ'ব হ'ব, তামোলো আনি দিছে আপোনাক, খাই ল'ব। আৰু এইফালে চাহ বনাই আছে, ইয়াত চবে চাহ খাবলৈ ধুনীয়াকৈ বহি লৈছে। একেখন গাঁৱৰ যদিও কেতিয়াও নেদেখা মানুহবোৰক দেখিছোঁ আজি, খুব ভাল লাগিছে। চাকি বন্তি জ্বলাই আমি এতিয়া থানৰ পৰা ঘৰলৈ গৈ আছোঁ। আৰু কাৰণ আজি কিয়ানক নানিলোঁ, কিয়ানে শুই থাকিলে, কিয়ানক কাপোৰ কানি পিন্ধাই দিলোঁ আৰু কিয়ানে জলপান খাই খাই শুই গ'ল। সেইটো কাৰণে মানে তাক অনা নহ'ল আৰু সেইটো ইয়াত বেছি সময় থাকিব নোৱাৰোঁ। চাকি বন্তি জ্বলাই এতিয়া আকৌ ঘৰলৈ গৈ আছোঁ। কিয়ান চাগে উঠিলেই। ঘৰলৈ গৈ আকৌ আহিলোঁ। এইবাৰ কিয়ানক লগত লৈ আহিছোঁ আৰু সেয়া দেখিছেনে, কিয়ানে পূৰা তাত খেলি আছে। বন্তি জ্বলোৱাৰ পিছত সকলোৱে যোনে যেনেকৈ য'ত পাৰে বহিছে আৰু সমজুৱাভাৱে এনেকৈ সেৱা লৈছে। কাৰণ এগৰাকী দুগৰাকীকে তেনেকৈ আশীৰ্বাদ দিবলৈ অলপ দিগদাৰ হয় বাবে সকলোকে একেলগে এবাৰ সমজুৱাভাৱে আশীৰ্বাদটো দি দিয়ে। সকলোৱে এনেকৈ সেৱা ল'লে আৰু ইয়াৰ পিছত ভকতে নাম ল'ব। নাম লোৱাৰ পিছত আকৌ এবাৰ এনেকৈয়ে সেৱা ল'ব, যোনে য'ত বহে তাৰ পৰাই তেনেকৈয়ে সেৱা লয়। নাম শেষ হোৱাৰ পিছত সকলোৱে সেৱা কৰিলে আৰু এতিয়া প্ৰসাদ বিতৰণ চলি আছে। খোৱা বোৱা কৰিলোঁ। খোৱা বোৱাৰ ভিডিঅ' নবনালোঁ, কিয়নো কিহৰ লগত খালোঁ সেয়াতো মই আপোনালোকক দেখুৱাইছোঁৱেই। একদম ৰান্ধনীশালতে লৈ গ'লোঁ আৰু এতিয়া ঘৰলৈ যাব ওলাইছোঁ। গৰখীয়া থানত আকৌ আহিলোঁ, ঘৰলৈ গ'লোঁ। কিয়ান অহা নাছিল কাৰণে ঘৰলৈ গ'লোঁ, আকৌ গুচি আহিলোঁ। আহি এতিয়া থানত আহি ভাত পানী খাই বৈ এতিয়া তামোল এখন খাই লৈ ওলাই আহিছোঁ ঘৰলৈ বুলি। আৰু বহুত ভাল লাগিলে আজি, যিহেতু মই প্ৰথমবাৰ আহিছিলোঁ। বহুত ভাল লাগিলে আহি। বহুত মানুহ আহিছিলে, বহুত দূৰ দূৰণিৰ পৰাও আহিছিলে। চিনাকি অচিনাকি ঢেৰ মানুহে লগ পালোঁ, ভাল লাগিল। আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে মই দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই যায়। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। নমস্কাৰ।